হেল্ল' ফ্ৰেণ্ডছ, আজি মই বিশ্বৰ 5খন এনে ঠাইৰ বিষয়ে ক'বলৈ গৈ আছো য'ত মাধ্যাকৰ্ষণ শক্তিয়ে কাম কৰা বন্ধ কৰি দিয়ে। অৰ্থাৎ যদি আপুনিও ছুপাৰ হিৰোৰ দৰে আকাশত উৰিব বিচাৰে তেতিয়াহ'লে নিশ্চয় আপোনালোকে এই ঠাই কেইখনৰ বিষয়ে জনাটো উচিত। তেন্তে বলক এই ঠাই কোন কেইখন জানি লওঁ। বন্ধুসকল, মই সুহেব আৰু আপুনি চাই আছে জানহক ইউটিউব চেনেল। ভিডিঅ'টি শেষলৈ চাব, লগতে চেনেলটি সাবস্ক্ৰাইব কৰিব নাপাহৰিব। নাম্বাৰ 5, মাউণ্ট এৰাগেটছ। এই ঠাইখন টাৰ্কিৰ ওচৰত আৰ্মেনিয়া নামৰ ঠাইত অৱস্থিত, য'ত প্ৰতিদিনে ইয়ালৈ হেজাৰতকৈ অধিক টুৰিষ্ট এই ৰহস্যময় ঘটনাটো নিজ চকুৰে প্ৰত্যক্ষ কৰিবলৈ আহে। ইয়াত গাড়ীবোৰ আপুনি পাহাৰৰ ওপৰৰ ফালে গুচি যায়। যদি আপুনি আপোনাৰ গাড়ীখন বন্ধ কৰি ৰাখি দিয়ে তেতিয়াহ'লে গাড়ীখন লাহে লাহে নিজেই পাহাৰৰ ওপৰৰ ফালে যাবলৈ ধৰিব। ইয়াৰ উপৰি ইয়াত থকা নদীৰ পানীবোৰ তললৈ বৈ নাযায়, বৰঞ্চ ওপৰৰ ফালেহে বৈ যায়। আৰু ইয়াৰ ফলতে বিশ্বৰ বহুতো ঠাইৰ পৰা এই অদ্ভুত ঘটনা দেখিবলৈ মানুহ আহে। নাম্বাৰ 4, চেণ্ট ইগনেছ। 1950 চনত যেতিয়া মানুহে ছাৰ্ভে কৰি আছিলে তেতিয়া হঠাৎ ৰহস্যময়ভাৱে তেওঁলোকৰ যন্ত্ৰপাতিবোৰ কাম কৰা বন্ধ কৰি দিয়ে। যেতিয়া তেওঁলোকে ঠাইখন পৰীক্ষা কৰে তেতিয়া তেওঁলোকে গম পায় যে এনেকুৱা অকল 300 মিটাৰ এৰিয়াৰ ভিতৰত হৈ আছে। মাত্ৰ এইটোৱে নহয়, ইয়াত জীৱ-জন্তুবোৰেও এই 300 মিটাৰৰ ভিতৰত সোমাবলৈ সহজতে মান্তি নহয়। ইয়াত মাধ্যাকৰ্ষণ শক্তি নথকাৰ বাবে কিছুমান অদ্ভুত ঘটনা সংঘটিত হয়, যেনে বেৰত আপুনি পোনে পোনে থিয় হ'ব পাৰিব। ইয়াৰ উপৰি আপুনি চকী ৱালত লগাই ওলোটাকৈ বহিবও পাৰিব। বন্ধুসকল, এই আচৰিত ঘটনাটো সম্পূৰ্ণ সত্য হয়। যদি আপুনিও এই ঘটনাটো বিশ্বাস কৰা নাই তেতিয়াহ'লে নিশ্চয় ঠাইখনলৈ গৈ চাব পাৰে। নাম্বাৰ 3, ইনভাৰ্টেড ৱাটাৰফল। আপোনালোকে এবাৰ এই জলপ্ৰপাতটো ভালদৰে চাওক। আপোনালোকক নিশ্চয় কিবা এটা অদ্ভুত লাগিল, নহয়নে? আচলতে ইয়াত পানী তললৈ বৈ নাযায়। আচলতে ইয়াত পানী তললৈ বৈ যোৱাৰ বিপৰীতে ওপৰৰ ফালে উৰি গৈ আছে। এই ৰহস্যময় ঘটনাটো ওচৰৰ পৰা দেখিলে আপুনি নিশ্চয় আচৰিত হ'ব আৰু আপোনাৰ নিজ চকুৰ ওপৰতে বিশ্বাস কৰিব নোৱাৰিব। ওচৰৰ পৰা দেখিবলৈ আপুনি চিলি দেশখনত যাব লাগিব। তেতিয়াহে আপুনি প্ৰকৃতিৰ এই অদ্ভুত ঘটনাটো নিজ চকুৰে উপভোগ কৰিব পাৰিব। বন্ধুসকল, আপুনি যাব বিচাৰে নে নাই নিশ্চয় কমেণ্ট কৰি জনাব নাপাহৰিব। কোৱা হয় যে সেই ঠাইখনত কিছুমান বিশেষ কাৰণত মাধ্যাকৰ্ষণ শক্তি কাম নকৰাৰ ফলতে এই অদ্ভুত ঘটনাটো সংঘটিত হয়। নাম্বাৰ 2, মিষ্টেৰী স্পট। এই ঠাইখনক 1939 চনত কিছুমান বিশেষ মানুহে বিচাৰি উলিয়াইছিল আৰু 1940 চনত মানুহৰ বাবে এইটো মুকলি কৰি দিয়া হৈছিল যাতে তেওঁলোকেও এই ঠাইখনলৈ গৈ এই অদ্ভুত ঘটনা চাব পাৰে। যেতিয়া পোনপ্ৰথমবাৰৰ বাবে তেওঁলোকে এই ঠাইখনলৈ আহে তেতিয়া তেওঁলোকে কিছুমান অদ্ভুত শক্তি অনুভৱ কৰে। এই ঠাইখনলৈ অনবৰতে বহুতো মানুহ আহি থাকে। বিশ্বৰ বহুতো দেশৰ পৰা এই ঠাইখনলৈ মানুহ এতিয়ালৈকে আহি আছে। যদি আপুনিও ঠাইখনলৈ যাব বিচাৰে তেতিয়া নিশ্চয় যাব পাৰে। বন্ধুসকল, ইয়াত যদি আপুনি দেৱালত বেকাকৈ থিয় হয় তেতিয়াহ'লে আপুনি কেতিয়াও নপৰে, কিয়নো ইয়াত মাধ্যাকৰ্ষণ শক্তি কামেই নকৰে। ইয়াৰ উপৰি যদি আপুনি দেৱালত খোজ কাঢ়িব বিচাৰে তেতিয়াহ'লে নিশ্চয় সেই কামটো আপুনি ইয়াত কৰিব পাৰে। কিন্তু ইয়াৰ আচল কাৰণটো কি বৈজ্ঞানিকসকলে এতিয়াও ভালদৰে ক'ব পৰা নাই। নাম্বাৰ 1, হোবাৰ্ট ডেম। কোৱা হয় যে ইয়াত যদি যিকোনো বস্তু তললৈ পেলাই দিয়া হয় তেতিয়াহ'লে সেই বস্তুটো তললৈ নাযায়, বৰঞ্চ ওপৰৰ ফালে উৰি আহে। বৈজ্ঞানিকসকলে কোৱা মতে ইয়াত বতাহ জোৰে বলাৰ ফলতহে এই ঘটনাটো সংঘটিত হয়। কিন্তু বহুতো মানুহৰ বিশ্বাস যে এই ঘটনাটো বেলেগ কিবা কাৰণতে হয় আৰু ইয়াত মাধ্যাকৰ্ষণ শক্তি কাম নকৰাৰ ফলতে এই ঘটনাটো সংঘটিত হয়। বিশ্বৰ বহুতো ঠাইৰ পৰা এই ঠাইখনলৈ মানুহে গৈ নিজৰ পানী বটলৰ পৰা পানী তললৈ পেলাই দিয়ে, কিন্তু সেই পানী তললৈ নাযায়, বৰঞ্চ ওপৰৰ ফালে উৰি আহে। তেন্তে বন্ধুসকল, এই কেইখন আছিল বিশ্বৰ কেইখনমান ৰহস্যময় ঠাই য'ত মাধ্যাকৰ্ষণ শক্তিয়ে কামেই নকৰে। বন্ধুসকল, আশা কৰোঁ ভিডিঅ'টি বহুত ভাল পালে আৰু সেইবাবে লাইক কৰিব, লগতে ভিডিঅ'টি শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ' আগলৈ চাবলৈ আশা কৰোঁ আমাৰ চেনেলটি ইতিমধ্যে ছাবস্ক্ৰাইব কৰি থৈছে, লগতে ঘণ্টা বটনটো দবাব নাপাহৰিব। তেন্তে আজিৰ ইমানখিনিয়ে, লগ ধৰিম নেক্সট ভিডিঅ'ত। ধন্যবাদ। জয় আই অসম, জয়